অসমীয়াৰ ভিতৰত জনজাতিবিলাকক সামৰি লোৱা নাই দখনা অসমীয়া জাতীয় উৎসাহ আপোনালোকে মানি ল'ব নেকি কিয় বড়ো উগ্ৰপন্থী কয় অসমীয়া উগ্ৰপন্থী কিয় নহয় বা এগৰাকী বড়ো যুৱতী ধৰ্ষিতা কিয় হয় অসমীয়া যুৱতী বুলিয়ে ক'ব লাগে অসমৰ মানুহে যদি নিৰ্যাতিত হয় অসমৰ মানুহে কিবা তাৰমানে ভাল কামত অসমীয়া বুলি কয় বেয়া কামত এই অসমীয়াৰ ভিতৰত জনজাতিবিলাকক সামৰি লোৱা নাই দখনা অসমীয়া জাতীয় উৎসাহ আপোনালোকে মানি ল'ব নেকি কিয় বড়ো উগ্ৰপন্থী কয় অসমীয়া উগ্ৰপন্থী কিয় নহয় বা এগৰাকী বড়ো যুৱতী ধৰ্ষিতা কিয় হয় অসমীয়া যুৱতী বুলিয়ে ক'ব লাগে অসমৰ মানুহে যদি নিৰ্যাতিত হয় অসমৰ মানুহে কিবা তাৰমানে ভাল কামত অসমীয়া বুলি কয় বেয়া কামত এই